বিভিন্ন ৰোগীসকল আহে অকল অসমৰ বা বড়োলেণ্ডৰে নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা আহে কিন্তু তেখেতসকলে যেতিয়া ওলাই আহিব তেতিয়া পাৰ্টিকুলাৰ এৰিয়াত কি বেমাৰ আছে বা কি অসুবিধা আছে তেখেতসকলে গম পাব আৰু যিহেতু তেখেতসকলৰ তাত খুব ভাল ডক্টৰ বা এক্সপিৰিয়েঞ্চ ডক্টৰসকল থাকে তেখেতসকলে ফিউচাৰৰ কাৰণে এটা আমাক ডাইৰেকশ্যন এটা দিব পাৰিব যে এইটো এৰিয়াত এইটো প্ৰব্লেম আছে এইটো এৰিয়াত এইটো প্ৰব্লেম আছে আৰু সেইটো আমাক চৰকাৰী পলিচিটো আমাক হেল্প কৰিব সেইকাৰণে মই তেখেতসকলক আজি ইয়াত আহি পেলাই আদৰণি জনাবলৈ আহিছোঁ আৰু খুব ভাল লাগিছে আমাৰ কাউন্সিল এৰিয়াত আহি অসমৰ এটা আগশাৰীৰ যিটো হস্পিটেল হেল্থ চিটি তেখেতৰ অথৰিটিসকলে আহি আৰু তেখেতসকলৰ ছিনিয়ৰ মোষ্ট ডক্টৰ আৰু খুব এক্সপিৰিয়েঞ্চ ডক্টৰসকলে আহি ওদালগুৰিত আমাৰ প্ৰায় 400 অলৰেডি ৰেজিষ্টাৰ্ড হোৱা বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক ট্ৰিটমেণ্ট কৰিবলৈ আহিছে মই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে গুৱাহাটীত চবে ট্ৰিটমেণ্ট কৰিবলৈ যায় বিভিন্ন ৰোগীসকল আহে অকল অসমৰ বা বড়োলেণ্ডৰে নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা আহে কিন্তু তেখেতসকলে যেতিয়া ওলাই আহিব তেতিয়া পাৰ্টিকুলাৰ এৰিয়াত কি বেমাৰ আছে বা কি অসুবিধা আছে তেখেতসকলে গম পাব আৰু যিহেতু তেখেতসকলৰ তাত খুব ভাল ডক্টৰ বা এক্সপিৰিয়েঞ্চ ডক্টৰসকল থাকে তেখেতসকলে ফিউচাৰৰ কাৰণে এটা আমাক ডাইৰেকশ্যন এটা দিব পাৰিব যে এইটো এৰিয়াত এইটো প্ৰব্লেম আছে এইটো এৰিয়াত এইটো প্ৰব্লেম আছে আৰু সেইটো আমাক চৰকাৰী পলিচিটো আমাক হেল্প কৰিব সেইকাৰণে মই তেখেতসকলক আজি ইয়াত আহি পেলাই আদৰণি জনাবলৈ আহিছোঁ আৰু খুব ভাল লাগিছে আৰু ওদালগুৰি ডিষ্ট্ৰিক্টত আমি অলপমান পিছত পৰি আছোঁ স্বাস্থ্য সেৱাত ইয়াত অলপমান মৰ্টেলিটি ৰেটটো বেছি হৈ আছে কাৰণটো হৈছে টি গাৰ্ডেনত আছে আৰু বহুত জাগাত কি আছে ইনষ্টিটিউচনেল ডেলিভাৰীটো কৰিব নিবিচাৰে বহুতে হস্পিটাললৈ নাহে টাইম মতে ঔষধবিলাক নাখায় তেনেকুৱা ইছ্যুবিলাক এতিয়াও আছে তো এইকাৰণে আমাৰ চৰকাৰৰ এটা প্ৰায়ৰিটি এজেণ্ডা এডুকেশ্যনৰ পিছতে হেল্থ সো সেইকাৰণে ওদালগুৰিত আমি পাৰ্টিকুলাৰলি এনেকুৱা এটা মেগা হেল্থ কেম্প কৰাটো ভাল পাইছোঁ আৰু অনাগত দিনত ওদালগুৰি জিলাৰ অঞ্চলৰ ট্ৰাইবেল এৰিয়াতে হওক বা বাগান এৰিয়াতে হওক চবতো সমানভাৱে যাতে স্বাস্থ্য সেৱাটো পায় ইয়াৰ কাৰণে আমি কিছুমান কাম হাতত লৈছোঁ আৰু এইখিনি আমি সম্পন্ন কৰালৈকে আগলৈ লৈ যাম বিটিআৰত অন্য জিলাতো হোৱাটো বিচাৰে আৰু বেলেগে কৰি আছে অলৰেডি হান্স ফাউণ্ডেশ্যন আমাৰ 40খন MMU তেখেতসকলৰ বাছ মানে ঘূৰি আছে গাঁৱে ট্ৰিটমেণ্টৰ কাৰণে আৰু ইফালে যিবিলাক হস্পিটেল আছে এইবিলাক চেলকোৰ দ্বাৰা আমি সোলাৰাইজ কৰিলোঁ তেনেকৈ বহুতখিনি কাম আমাৰ চলি আছে গতিকে আজি হেল্থ চিটি আমাৰ যিহেতু গুৱাহাটীত প্ৰতিষ্ঠিত তেখেতসকলে আহি পেলাই ইয়াত কাম আৰম্ভ কৰাটো আমি খুব ভাল পাইছোঁ मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन अनला दाउ सबाय दाउ अमाजों नारजि मैथा अमा ना बाथोन थारुन ना थारुन अमा आरो गोबां बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जानबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन